টংলাত চিলাই ভৱনৰ শুভ উদ্বোধন 2.10 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মিত এই ভৱনৰ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ। ওদালগুৰি জিলাৰ টংলা চহৰৰ ঐতিহাসিক মহাবীৰ চিলাৰায় নামত নিৰ্মিত চিলাৰায় ভৱনৰ আজি শুভ উদ্বোধন অনুষ্ঠিত হয়। 2.10 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ভৱনৰ আনুষ্ঠানিক উদ্বোধন কৰে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। উদ্বোধনী ভাষণত সাংসদ শইকীয়াই কয় যে বীৰ চিলাৰায় কেৱল কোচ ৰাজবংশী সমাজৰে নহয় সমগ্ৰ অসমৰ গৌৰৱ। এনে ঐতিহাসিক বীৰৰ নামত নিৰ্মিত ভৱনে নতুন প্ৰজন্মক ইতিহাস সংস্কৃতি আৰু আত্মগৌৰৱৰ চেতনাৰে উদ্বুদ্ধ কৰি তুলিব বুলি উল্লেখ কৰে। অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থকা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱে কয় যে চিলাৰায় ভৱন কোচ ৰাজবংশী সমাজৰ ঐতিহাসিক ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব। অনুষ্ঠানত কোচ ৰাজবংশী সন্মিলনীৰ বিষয়ববীয়া সমাজৰ গণ্যমান্য ব্যক্তি যুৱ সমাজৰ লগতে সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। অনুষ্ঠান উপলক্ষে সাংস্কৃতিক কাৰ্যসূচী আৰু চিলাৰায় জীৱন কৰ্ম সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। টংলাৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। আমাৰ অসমৰ অন্যতম প্ৰাচীন আৰু চহকী সংস্কৃতি যাৰ পৰিচয় আমাৰ কোচ ৰাজবংশী আমাৰ জনগোষ্ঠীটোৰ উত্তৰণৰ হকে কোচ ৰাজবংশী উন্নয়ন পৰিষদে অসমৰ বিভিন্ন জিলাত বিশ্ব মহাবীৰ চিলাৰায় ভৱনৰ যে এক নিৰ্মাণ কাৰ্যৰ এক পৰম্পৰা আৰম্ভ কৰিছিল আৰু সেই পৰম্পৰা আজি টংলাত দ্বিতীয়টো আমাৰ ভৱন বিশ্ব মহাবীৰ চিলাৰায় ভৱন যে আনুষ্ঠানিকভাৱে আমি শুভ উদ্বোধন কৰিলোঁ। আচলতে খুব এটা ভাল কাম কৰিছে কোচ ৰাজবংশী উন্নয়ন পৰিষদে, কাৰণ কিয় যিখিনি পইচা আহে সেইখিনি পইচাৰ সৎব্যৱহাৰ কৰিছে আৰু এনেকুৱা ভৱনসমূহে জনগোষ্ঠীটোৰে বুলি নহয় অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীকো উপকৃত কৰিব আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰ অসমৰ যি শৌৰ্য বীৰ্য গৌৰৱ আমাৰ যি সোণসেৰীয়া ইতিহাস এই ইতিহাসৰ যি প্ৰতীক আৰু যাৰ বীৰত্বই অসমখনক এক সাহসী অসম হিচাপে আৰু চহকী অসম হিচাপে প্ৰতিষ্ঠা কৰাত আগভাগ লৈছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমগ্ৰ তেখেতৰ যি সৃষ্টিৰাজি আজি অসমৰ জনগণৰ মাজলৈ বা বিশ্বৰ মাজলৈ আজি আগবঢ়াবলৈ সক্ষম হৈছে। তাৰ মূল কাৰণ হ'ল মহাবীৰ চিলাৰায় আৰু নৰনাৰায়ণ। গতিকে নৃপতি নৰনাৰায়ণ বীৰ চিলাৰায় দুয়ো ভাতৃয়ে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক ৰাজসভাত অত্যন্ত মৰ্যাদাৰে সন্মান সহকাৰে শ্ৰদ্ধা সহকাৰে স্থান দি শাসন ব্যৱস্থাটোত এনেধৰণৰ সাংস্কৃতিক আধ্যাত্মিক চিন্তা চৰ্চাৰ উন্মেষ ঘটাইছিল আৰু এনেকুৱা বিদগ্ধতাৰে গোটেই অসমখনক সাংস্কৃতিকভাৱে চহকী কৰাত যি ইতিহাসে আমাক সদায় আহ্লাদিত কৰে, সদায় আমাক গৌৰৱবোধ কৰায়, তেনেকুৱা ইতিহাসৰ সাক্ষী আজি আমি টংলাবাসী হ'লোঁ। এই টংলাত চিলাৰায় ভৱন নিৰ্মাণ কোচ ৰাজবংশী লোকসকলে যথেষ্ট উপকৃত হৈছে চিলাৰায় ভৱনটো পাই কিনে, কিন্তু কোচ ৰাজবংশী জনজাগৰণৰ ক্ষেত্ৰত কি হ'ব? নিশ্চিতভাৱে আপোনালোকে গোটেইখিনি গমেই পাইছে আমাৰ চৰকাৰৰ ফালৰ পৰা বিজেপি দলৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আছে। আমাৰ ছটা যি জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সেই বিষয় লৈ ইতিমধ্যে আমাৰ অসম বিধানসভাত ইয়াৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন আমি ইয়াত অনুমোদন জনোৱা হৈছে আৰু এতিয়া সোনকালে এই প্ৰতিবেদন কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। নিশ্চিতভাৱে এই কাম যিহেতু কেন্দ্ৰ চৰকাৰৰ দায়িত্বৰ বিষয়ত পৰিব, ৰাজ্য চৰকাৰে পূৰ্ণ সমৰ্থন, ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্ণ সমৰ্থন আমি ইয়ালৈ আগবঢ়াইছোঁ জনজাতিকৰণৰ বিষয়টোলৈ। এটা কথাই আমি সদায় কৈছোঁ, যাতে বহুত বেছি এক্সিষ্টিং যিসকলে পাই আছে তেওঁলোকৰ মাজত যাতে কোনো অসন্তুষ্টি নাহে, তেওঁলোকেও যাতে সমৰ্থনেৰে আমি গোটেইখিনি কাম আগবঢ়াই লৈ যাব পাৰোঁ, এইটো বিষয়ত আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। নিৰ্বাচনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি সাজু হৈছে আৰু এনেও আমি 24 ঘণ্টাই সক্ৰিয় জীৱন্ত ৰাজনৈতিক দল। গতিকে আমাৰ কাৰ্যকৰ্তাসকল বুথে বুথে সাজু হৈছে। আমাৰ কাৰ্যকৰ্তাসকলে ৰাইজৰ ঘৰে ঘৰে গৈছে, পদূলি পদূলিয়ে গৈছে। দুইখন চৰকাৰ ডাবল ইঞ্জিনৰ চৰকাৰে অসমখনৰ প্ৰগতিৰ বাবে বিগত 11-10টা বছৰত যিখিনি কাম কৰিছে সেয়া ঐতিহাসিক, সেয়া আজি দৃষ্টি আমাৰ সকলোৰে চকুৰ সন্মুখত আমি দেখিবলৈ পাইছোঁ। গতিকে ৰাইজৰ হকে কৰা কামৰ দাম নিশ্চয় ৰাইজে দিব। চাই লওঁ, এতিয়া মিত্ৰ দলত আমি আছোঁ যিহেতু NDA হিচাপে নিৰ্বাচন খেলিম।
গতিকে NDA হিচাপে আমি আগন্তুক দিনত কোনটো সমষ্টিত কোনে খেলিব বা কেনেকৈ খেলিম ইয়াৰ চূড়ান্ত ৰূপৰেখা আমি কিছুদিন পিছতে আমি পূৰ্ণতা প্ৰাপ্তিৰ কাৰণে আগবাঢ়িম। যিহেতু ভৱনটো মুকলি হ'ল, কিমান কোটি টকা অনুমান কৰিলে? ইয়াত 2,10,00,000 টকাৰে এই চিলাৰায় ভৱন টংলাত নিৰ্মাণ হৈছে। ইয়াৰ আপোনালোকে দেখিছে সুন্দৰ ঘৰটো, বৰ সুন্দৰ কোৱালিটি এটা কনষ্ট্ৰাকশ্যন হৈছে। মই যিটো আজিৰ দিনত মই যিখিনি অনুভৱ কৰিব পাৰোঁ আৰু তাৰ যিখিনি ভিতৰৰ ইণ্টাৰনেল যিবিলাক ব্যৱস্থা আছে ইনক্লুডিং ফাৰ্নিচিং, গোটেইখিনি কাম প্ৰায় সম্পূৰ্ণ হৈছে। ৱাল টোৱাল ইত্যাদি গেট গোটেইখিনি সম্পূৰ্ণ হৈছে। গতিকে এইখিনি পইচাৰে ইমানখিনি কাম হৈছে মানে সম্পূৰ্ণ পইচাৰ সদব্যৱহাৰ হৈছে। ঠিক আছে, থেংক ইউ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।